হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ব্লগ ভিডিঅ'লৈ। আজি মানে মই আমাৰ ঘৰত পূৰা অকলে আছোঁ, কাৰণ গাইজ আজি আমাৰ ঘৰত কোনো নাই। তাৰ কাৰণ হৈছে গাইজ আজি আমাৰ গাঁৱৰ পৰা এখন বাছ ভ্ৰমণত গৈছে আমাৰ গাঁৱৰ মানুহবিলাক। তো সেই ভ্ৰমণত গাইজ আমাৰ মায়েও গৈছে। তো 3টা জেগাত গাইজ ভ্ৰমণ কৰিব গৈছে গাইজ। 1 নম্বৰটো হ'ল গাইজ মহামৃত্যুঞ্জয় মন্দিৰ, ছেকেণ্ডটো হ'ল গাইজ সোণাপুৰ আৰু থাৰ্ডটো হ'ল বৰদোৱা। তো তালৈকে আমাৰ গাঁৱৰ বহুত মানুহ গৈছে সেই ভ্ৰমণত। তো সেইকাৰণে আজি মই পূৰা অকলে আছোঁ। আৰু গাইজ আজি মই পূৰা ছাগাল চামলিব লগা হৈছে গাইজ পূৰা। এইয়া গাইজ ছাগাল লাগিলে গাইজ পূৰা গাইজ আজি মই ছাগালডাল চামলিব লগা হৈছে ঘৰত। তো সেয়ে গাইজ আৰু আপোনালোকে আমাৰ যি এটা UK07 ৰাইডাৰ যি আছে আমাৰ ডাঙৰ ইউটিউবাৰ, তেওঁ গাইজ যোৱাকালি ছুইচাইড এটেম্প কৰিছিল গাইজ। তাৰ কাৰণটো হৈছে গাইজ আপোনালোকে কোনে কোনে জানে আৰু বহুতে চাগে গম পোৱা নাই আৰু বহুতে চাগে গম পাইছেও। তাৰ কাৰণটো হৈছে গাইজ আৰু গাইজ যদি বহুত ডাটা মিলি আছে গাইজ, সেইকাৰণে আপোনালোকে মোৰ ভইচটো ইমান ক্লিয়াৰ নাপাব পাৰে। তো সেইকাৰণে আপোনালোকে এডজাষ্ট কৰি ল'ব, নহ'বা নিজৰ মোবাইলত হেডফোন লগাব, নহ'বা চাউণ্ডটো বঢ়াই ল'ব। তো বাবু ভাইয়াৰ গেছটো হৈছিল কি গাইজ, তো বাবু ভাইয়াৰ মই শুনামতে গাইজ বাবু ভাইয়াক আমাৰ UK07 ৰাইডাৰক তেওঁৰ মা দেউতাকে ধোকা দি দিছিল গাইজ। কাৰণ ময়ো গাইজ ভালকৈ নাজানো, আপোনালোকে যদি ভালকৈ জানে তেতিয়াহ'লে আপোনালোকে এবাৰ কমেণ্ট কৰি মোক ক'বচোন কমেণ্টত। আৰু গাইজ বাবু ভাইয়াক যোনে যোনে ভাল পোৱা তেওঁলোকে লাল দিল কমেণ্ট কৰি দিবা, আৰু যোনে যোনে বেয়া পোৱা তেওঁলোকে কলা দিল কমেণ্ট কৰি দিবা গাইজ। সেয়েহে গাইজ আৰু বাবু ভাইয়াৰ কালি গাইজ তেওঁৰ যি এখন হাইলেক্স আছিল না গাইজ, সেই হাইলেক্স গাড়ীখনত গাইজ তেওঁ 120 স্পীডত গৈ থাকোঁতে তেওঁ ছুইচাইড এটেম্প কৰিলে। তো সেয়েহে গাইজ তেওঁৰ ভাগ্য ভাল যে তেওঁ বাচিলে যোৱাকালি। তো সেয়ে আপোনালোকে বাবু ভাইয়াক ছাপোৰ্ট কৰক আৰু একবাৰ গাইজ। তো গাইজ আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনি আছিল। যদি আপোনালোকক মোৰ এই ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব। তো জয় অসম, জয় জুবিন, ধন্যবাদ।